নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাৰ বেলিকা আপোনালোকৰ মনবোৰ জীপাল কৰিবলৈ মই ৰশ্মিয়ে আপোনালোকলৈ লৈ আনিছোঁ নতুনকৈ কবিতাসমূহ আপোনালোকে যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে তলৰ বেল আইকনটো টিপি দিব। ধন্যবাদ। নাট্যকাৰ হোৱাৰ সপোন। কবি সঞ্জীৱ দাস, আবৃত্তিকাৰ ৰশ্মিৰেখা গগৈ। মোৰ এটা সপোন আছিল নাট্যকাৰ হোৱা। মোৰ এই সপোন বাস্তৱত পৰিণত হ'ব জানো কেতিয়াবা? মই নাজানো কেতিয়া হ'ব এই সপোন পূৰণ মোৰ। নে আশাৰ বাগিচাত মৰহি যোৱা ফুলবোৰৰ দৰে মোৰো সপোন মৰহি যাব, মই নাজানো। নাট্যকাৰে নাটক লিখে সবল চৰিত্ৰৰ দ্বাৰা, সুখ লিখনি দিয়ে নাটকত, কিন্তু মই নাটক লিখিব নাজানো। কাৰণ মই এজন নাট্যকাৰ নহয়, কিন্তু মোৰ